জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াৰ জীৱনত আহি পৰিল এটা বিশেষ আৰু মৰমৰ মুহূৰ্ত। তেওঁৰ কন্যা আদিত্যক প্ৰথমবাৰলৈ লৈ গ'ল মা কামাখ্যা মন্দিৰলৈ। মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ এটি স্নিগ্ধ পুৱা পৰিয়ালৰ সকলোৰে সৈতে তেওঁ উপস্থিত হৈছিল মাৰ চৰণত। মন্দিৰৰ পবিত্ৰ প্ৰাংগণত আকাশত বিয়পি থকা ধূপৰ সুবাস, ঘণ্টাৰ মাধুৰ্য আৰু মনৰ গভীৰতা মিলি গ'ল এটি অপূৰ্ব অনুভৱৰ সৈতে। বৰ্ষা ৰাণীয়ে কন্যাক লৈ যেতিয়া মাৰ দৰ্শন ল'লে, তেওঁৰ চকুত যেন তেজেৰে লিখা মাতৃত্বৰ গৌৰৱ দীপ্ত হৈ উঠিল। আনহাতে ভাস্কৰ বৰুৱাৰ মুখত ফুটি উঠিল এটি শান্ত আৰু তৃপ্তিৰ হাঁহি, যেন সেই হাঁহিয়ে কৈ গৈছিল, এইটো আমাৰ জীৱনৰ আটাইতকৈ পবিত্ৰ ক্ষণ। সঁচাকৈ পৰিয়ালৰ সকলোৰে সৈতে ভাগ বতৰা কৰা সেই মুহূৰ্তটো আছিল অতুলনীয়। শেষত আদিত্যৰ চাৰিওপাশে সদায় পৰিপূৰ্ণতা আৰু আশীৰ্বাদ থাকক। আনন্দ, সমৃদ্ধি আৰু প্ৰেমেৰে ভৰপূৰ এক সৌভাগ্যময় জীৱন হওক। ধন্যবাদ।